মই আসলতে ইউটিউবত ভিডিঅ' দিব পৰাকৈ পাৰফেক্ট ৰান্ধনি নহয় দেই, মানে বনাব জানো আৰু হৈ যায়, কিন্তু মই যোনটো খাই বেছিকৈ ভাল পাওঁ সেইটো মই আপোনালোকক অকণমানকৈ দেখাই থাকোঁ আজিকালি। আৰু এই খাই ভাল পোৱাখিনিৰ ভিতৰত হৈছে মচন্দৰী পাতত দিয়া। মই বিৰাট ভাল পাওঁ জানেনে। যেতিয়াই মই ঘৰত থাকোঁ মানে স্কুল বা ডাইটলৈ যাব লগা নহয়, তেতিয়াই সুবিধা পালে দুপৰীয়া সময়ত এই মচন্দৰী পাতত দিয়াখন বনাওঁৱেই প্ৰায়ে মই। আৰু মই অকল ইয়াত মচন্দৰীকে পাতত দিয়া নাই, ইয়াৰ লগতে ভেদাইলতা, নৰসিংহ আৰু মান ধনিয়া পাত কেইখিলামানো দি দিছোঁ। গোন্ধটো বিৰাট ধুনীয়া আহে যেতিয়া আমি টোপোলাটো খুলি দিওঁ, সঁচাকৈ মানে এই গোন্ধটোৰ কাৰণেই মানে ইমানেই ভাল লাগে খাবলৈ নহয় এই পাতত দিয়াখন। আৰু অকণমান বেছি টেষ্টটো আহিবৰ কাৰণে মই 2 ফুটামান নহৰুৰ জলকীয়াও দি দিছোঁ। আৰু যে পাতত দিবলৈ টোপোলাটো বান্ধিছোঁ, এইটো আপোনালোকে দেখি পেলাই আকৌ নক'ব দেই এনেকৈ নাবান্ধে বুলি। মই মানে একেবাৰে বান্ধিব নাজানো, মাত্ৰ ভিতৰৰ যাতে বস্তুখিনি ওলাই পৰি নাযায় সেইবাবে মিলাই কৰি এনেকৈ কলপাতেদি মেৰিয়াই থওঁ আৰু যেনে তেনেকৈ। দেউতা মানে ঘৰত নাই, থকাহেঁতেন দেউতাই বান্ধি দিলেহেঁতেন, সেইকাৰণে মই এতিয়া যেনে তেনে ইফালে সিফালে কৰি আৰু মানে ভিতৰৰ বস্তুখিনি যাতে ওলাই নপৰে তেনেকেই মাত্ৰ মই মিলাই কৰি থৈছোঁ আৰু এইটো যেতিয়া হৈ যোৱাৰ পাছত এই সময়কণত যে খুলি দিওঁতে ইমান ধুনীয়া গোন্ধাই, মানে কি ক'ম আৰু। আজি সঁচাকৈ বহুত ভাল লাগিল ভাত সাজ খাই। আপোনালোকে যদি খোৱা নাই এবাৰ প্লিজ খাই চাবচোন।